এই ভিডিঅ'টোত কাকো বডি শেমিং কৰা নহয় আৰু যিসকলে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম বুজি পোৱা তেখেতে ক'লেহে ভিডিঅ'টো চাবা। চ' ৱেলকাম বেক টু জিৰাজ আৰু আজি আমি কথা পাতিম পুনৰ JSBৰ বিষয়ে। JSBক যিসকলে চিনি নোপোৱা মোৰ এইটো ভিডিঅ' চাব ভালদৰে চিনি পাই যাবা। JSBৰ বোলে কিবা এটা নতুনকৈ কাভাৰ ভিডিঅ' আহিছে, আগৰ নিচিনাকৈ এইটো ৰেকৰ্ড ব্ৰেকিং 1K যদি লাইক আছে 6K ডিছলাইক। স্পেচিয়েলি হয়তো অসমত JSBৰ নিচিনাকৈ এইটো কাম কোনেও কৰিব নোৱাৰে। ভিডিঅ'টোৰ বিষয়ে কথা পাতাৰ আগতে বাৰু ইনষ্টাগ্ৰাম হেণ্ডেলত এইখন ফটো কি? এইখন ফটো আপলোড দি আকৌ কেপশ্যনত লিখিছে নিউ ষ্টাইল। তাতকৈও ডাঙৰ কথা যে হেশটেগ কিউট, হেশটেগ মাইছেল্ফ, হেশটেগ ফটোশ্বুট, হেশটেগ গাৰ্ল। গাৰ্ল কিহৰ কাৰণে? মিউজিক। এতিয়া হয়তো মই কোৱাৰ আৰু প্ৰয়োজন নাই, সেইকাৰণে ফলোৱাৰ্ছ বঢ়াবলৈ যেতিয়া কিছুমান ৱেবছাইটত যোৱা যায় সিহঁতে কেইটামান হেশটেগ দিয়ে, সেই হেশটেগ কেইটাকে ডাইৰেক্টলি কপি কৰি ইনষ্টাগ্ৰামৰ পোষ্টত ডাইৰেক্টলি পেষ্ট কৰি দিব নালাগে, অলপমান ভালকৈ চাই চিতি ল'ব লাগে, নহ'লে অৱস্থাটো এনেকুৱা হ'বই। কাভাৰ ভিডিঅ'ৰ নামত বনাব এসোপা আৰু ইয়াকে যদি অসমৰ ৰোষ্টাৰসকলে ক্ৰিটিচাইজ কৰে তেতিয়াহ'লে ইহঁতৰ গাত লাগে। আকৌ কিছুমানে ৰিপ্লাই দিবলৈ আহে অসমৰ মানুহে বোলে এতিয়াও বাঁহৰ ঘৰত থাকে, চৰকাৰে লেট্ৰিন দিবলগীয়া হয় আৰু তাৰ কাৰণ হৈছে অসমৰ মানুহৰ বোলে মেণ্টেলিটি ঠেক, আৰু মেণ্টেলিটি ঠেকৰ কাৰণ হৈছে অসমৰ মানুহে JSBক ক্ৰিটিচাইজ কৰে, JSBক ট্ৰল কৰে। মানে কথাটো এনেকুৱা হ'ল, মই পিজাৰ লগত দৈ খাই ভাল পাওঁ, সেইকাৰণে কলমেদি পঢ়ি আছো। আপোনালোকে হয়তো ভাবিছে এই কথাটোত কি চেঞ্চ আছিল। মই কৈছো এই কথাটোত সিমানে চেঞ্চ আছিল যিমান JSBৰ ভিডিঅ'ত থাকে। সিহঁতে ৰিচেণ্টলি আপলোড কৰা ভিডিঅ'টোত কৰিঅ'গ্ৰাফি, ডাইৰেকশ্যন, এক্টিং কি কৰিছে সিহঁতেহে জানে। আকৌ মানুহে সিহঁতক ভুলটো দেখুৱাই দিলে বেয়া পায়। আৰু JSBৰ এটা অভ্যাস হৈছে মিছলিডিং কৰা। মানুহক মিছলিড কৰি বহুত বেছি ভাল পায়। থাম্বনেইলত যিটো চিন দেখুৱাই ভিডিঅ'ৰ কোনো এটা অংশতে সেই চিনটো নাথাকে। আৰু মই মোৰ ৰিচেণ্ট JSBৰ ওপৰত বনোৱা ভিডিঅ'টোতো সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু উইদিন 10 আৱাৰ্ছ ইয়াৰ থাম্বনেইল চেঞ্জ হৈ গৈছিল, কিন্তু এই ভিডিঅ'টোতো ই তেনেকুৱাই কৰিলে। টি চিৰিজত যিটো অফিচিয়েল মিউজিক ভিডিঅ' আপলোড হৈছিল সেই ভিডিঅ'টোৰ থাম্বনেইলখন আছিল এনেকুৱা আৰু ইয়াৰ ভিডিঅ'ৰ থাম্বনেইলখন হৈছে এনেকুৱা। আকৌ ইহঁতক ক্ৰিটিচাইজ কৰিলে কিছুমানে ৰিপ্লাই দিয়ে অসমৰ ৰোষ্টাৰক বোলে চুচৰাই লৈ আহিব। ভাল কাম কৰিলে বাইদেউ কেতিয়াও মানুহে ক্ৰিটিচাইজ নকৰে, কিন্তু এই সোপা কৰিলেতো। সেইকাৰণে কওঁ নাজানা কাম সোপা কৰিব নালাগে। গাড়ীখন চলাব নাজানো বুলি ময়ো জানো, কিন্তু এনেকে লৰাই থাকে কোনে? চোৱা দাদা, গ্ৰীণ স্ক্ৰীণখন মিলা নাই, ভালদৰে মিলাই ল'বা। আৰু এডিটিঙৰ কথানো কি ক'ম, গোটেই সোপা যাবৰে। মানুহক যদি CD পাগল বনাই আছে তেতিয়াতো এনেকুৱা হ'বই। CD পাগল নহয়, ময়ো জানো কিবা এটা বেলেগ হয়, নিজে ভাবি ল'বা। এসোপা এক্টিঙৰ ওপৰত মই এতিয়া কি ক'ম, এইটোৰ ওপৰত মই বাৰু কমেণ্ট নকৰোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কওক এনেকুৱা এক্টিঙক আপোনালোকে কি নাম দিব। হাই প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, কাভাৰ ভিডিঅ' বনোৱাৰ আগতে অলপমান এডিটিংটো শিকি ল। গ্ৰীণ স্ক্ৰীণখন ইউজ কৰিছে, অলপমান ভালকৈ ইউজ কৰে, কিন্তু কেনেকৈ ইউজ কৰি আছো, আকৌ কেমেৰাটোও লৰাই আছে। মানে যদি এবাৰতে ক'বলৈ যাওঁ প্ৰডিউচাৰৰ পইচা বৰবাদ। বেন ষ্টকছ। টিকটকৰ অভ্যাসটো নাযাবই ন কপি কৰাটো। ল'ৰাটোৰ পৰা ডাইৰেক্টলি কেমেৰাৰ আগতে চাই পেলাই ডেন্স কৰি আছে। অলপ আগতে প্ৰেক্টিচ কৰি ল'ব লাগে, তাৰপিছত টেক দিব লাগে, কিন্তু এটা টেকত কাম কৰিব গ'লে এনেকুৱাতো হ'বই। চা ভাই, এতিয়াৰ পৰা কাভাৰ ভিডিঅ' বনালে এটা বা দুটা ৰিটেক লৈ ল'বি, একো নহয়, কিন্তু এটা টেকতে কাম কৰিব গ'লে এনেকুৱা অৱস্থা হ'বই। खत्म। बाय बाय, टाटा, गुड बाय, গয়া। ইহঁতৰ এক্টিং ডাইৰেকশ্যন কোনটো লেভেলত হয় এতিয়া হয়তো গম পালাই। আকৌ ইহঁতক ক্ৰিটিচাইজ কৰিলে ইহঁতে ধমকি দিব, JSBয়ে শেষ কৰি দিব। এই অধ্যায়টো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু কাৰো লগত মোৰ পাৰ্চনেলি দুশ্মনী নাই বা পাৰ্চনেলি মোৰ কাৰোৰ প্ৰতি হেট নাই। অলপমান সময় আহিলোঁ, ইয়াতে ধেমালি কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম যিসকলে বুজি পায় সেইসকলে হয়তো ভিডিঅ'টো নিশ্চয়কৈ বুজি পাইছে, আৰু যিসকলে বুজি নাপায় সেইসকলে হয়তো ভিডিঅ'টো এতিয়ালৈকে চাই থকাই নাই। আৰু যদি চাই আছাও, এইটো এটা কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম হয়। ইয়াতে মই কাকো পাৰ্চনেলি হেট দিয়া নাই। আৰু কাৰোবাৰ কমেণ্ট ছেকশ্যনত যায় তোমালোকেও গালি চালি নাপাৰিবা। যদি কিবা ক'বলগীয়া আছে মোৰ কমেণ্ট ছেকশ্যন খোলা আছে, কিবা যদি মজা ল'বলগীয়া আছে ইয়াতে লোৱা, বেলেগৰ কমেণ্ট ছেকশ্যনত যায় ন। ভিডিঅ'টো আপলোড হোৱাৰ পিছত হয়তো মোকো ধমকি দি ফোন আহিব পাৰে, টেনশ্যন নল'বা, মোৰ কল ৰেকৰ্ডিং অন থাকিব। তোমালোকক মই নিশ্চয়কৈ যদি কিবা তেনেকুৱা ধমকি দি ফোন কল আহে শুনাই দিম। তেতিয়ালৈ মই জিৰাজে লৈছোঁ বিদায়। জয় অসম, নমস্কাৰ।